কুকুৰে গাড়ীৰ চকা নাইবা লাইটৰ পোষ্টত কিয় প্ৰস্ৰাৱ কৰে? আপুনি কেতিয়াবা কুকুৰৰ ফেচবুকৰ কথা শুনিছেনে? বিষয়টো হাস্যকৰ হলেও বিজ্ঞানে ইয়াৰ বিষয়ে কি কয় জানো আহক। প্ৰথম আৰু আটাইতকৈ মুখ্য কাৰণটো হৈছে এলেকা নিৰ্ধাৰণ। কুকুৰে প্ৰস্ৰাৱত ফেৰমন নামৰ এবিধ কেমিকেল এৰি দিয়ে। এই কেমিকেলৰ জৰিয়তে আন কুকুৰক বাৰ্তা দিয়ে যে এই এলেকাটো ইহঁতৰ। দ্বিতীয় কাৰণটো হৈছে মাটিত প্ৰস্ৰাৱ কৰিলে গোন্ধটো সোনকালে নাইকিয়া হয়, কিন্তু চকাৰ দৰে থিয় হৈ থকা উলম্ব বস্তুত প্ৰস্ৰাৱ কৰিলে কুকুৰৰ নাকৰ সমান উচ্চতাৰলৈকে গোন্ধটো বহু সময়লৈ স্পষ্ট হৈ থাকে। তৃতীয় কাৰণটো আৰু আমোদজনক। আপোনাৰ গাড়ীখন যেতিয়া বেলেগ বেলেগ ঠাইৰ মাজেৰে পাৰ হৈ আহে, চকাটোত আন এলেকাৰ মাটি, আৱৰ্জনা আৰু কুকুৰৰ গোন্ধও লাগি আহে। এই নতুন গোন্ধ পোৱাৰ লগে লগে থলুৱা কুকুৰবোৰে নিজৰ প্ৰস্ৰাৱৰ জৰিয়তে সেইটোক ঢাকিবলৈ চেষ্টা কৰে। প্ৰাণী বিজ্ঞানীসকলে ধেমালিতে কুকুৰৰ এই আচৰণক পিমেইল বা কুকুৰৰ ছ'চিয়েল মিডিয়া বুলি কয়। চকাটো শুঙিয়ে ইহঁতে গম পায় যে কোনটো কুকুৰ সেই ফালেৰে পাৰ হৈ গৈছিল। গতিকে নেক্সট টাইম আপুনি যেতিয়া কুকুৰে আপোনাৰ গাড়ীৰ চকাত প্ৰস্ৰাৱ কৰি থকা দেখিব, তেতিয়া বুজিব যে ইহঁতে কেৱল নিজৰ ফেচবুক আপডেটহে দি আছে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।